নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি লাষ্ট ক্লাছত অনুশীলনী 8.3 নম্বৰ 2 সমস্যালৈকে সমাধান কৰিছিলোঁ। আজি আমি নম্বৰ 3 পৰা আৰম্ভ কৰিম। কুৱেশ্যন নম্বৰ 3 চোৱা, যদি tan twice a is equal to cot a minus 18 ডিগ্ৰী, য'ত twice a সূক্ষ্ম কোণ, তেন্তে a ৰ মান উলিওৱা। আমাক এই চৰ্তটো দিয়া আছে যে tan twice a is equal to cot a minus 18 ডিগ্ৰী, তেতিয়া আমাক কাৰ মান উলিয়াব লাগে? a ৰ মান উলিয়াব লাগে। চ' আমি গিভেন কণ্ডিশ্যনটো লিখি ল'লোঁ। ইয়াৰ পৰা কাৰ মান উলিয়াব লাগে? আমাৰ a ৰ মান উলিয়াব লাগে। কেনেকৈ উলিয়াম চোৱা, ইয়াত আমাৰ দুটা বেলেগ বেলেগ অনুপাত দি আছে। আমাৰ সমান চিহ্ন বাওঁফালে আছে tan অনুপাত, সোঁফালে আছে আমাৰ cot অনুপাত। দুয়োটা যদি একে অনুপাত হ'লেহেঁতেন তেন্তে কোন দুটা সমান হ'লেহেঁতেন। যিহেতু একে অনুপাত নহয়, আমি কোন দুটা সমান বুলি দেখুৱাব নোৱাৰোঁ। অৰ্থাৎ আমি কি ক'ব পাৰোঁ যে আমি ইকুৱেল চিহ্নৰ দুয়োফালে একেটা অনুপাতত যদি প্ৰকাশ কৰিব পাৰোঁ তেন্তে কোণৰ যোগবোৰ কি হ'ব? তোমাৰ সমান হ'ব। ঠিক আছে, গতিকে আমি প্ৰকাশ কৰিব পাৰিম। টেনক আমি cot অনুপাতত লিখিব পাৰিম বা কটতো আমি tan অনুপাতত লিখিব পাৰিম। ঠিক আছে, চ' ইয়াৰ কাৰণে আমি টেনৰ পৰা কটলৈ আমি দুই ধৰণে লিখিব পাৰোঁ। চ' ইয়াত আমি এটা লিখিব পাৰোঁ যে tan ইকুৱেল টু tan থিটা ইকুৱেল টু 1/cot থিটা, আৰু এটা পূৰক কোণৰ দ্বাৰা লিখিব পাৰোঁ যে tan থিটা ইজ ইকুৱেল টু cot 90 মাইনাছ থিটা। চ' ইয়াত আমি কোনটো ব্যৱহাৰ কৰিম? চ' ইয়াত আমি টেনক যদি এনেকুৱাকৈ লিখোঁ 1/cot, তেতিয়া কিন্তু এইফালে cot অনুপাত, এইফালে 1/, ভগ্নাংশতে cot থাকিব, আমাৰ হৰতে থাকিব। কিন্তু ইয়াত cot আছে, আমাৰ লগত আছে, গতিকে এইটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। চ' ইয়াৰ কাৰণে আমি পূৰক কোণৰ অনুপাতটোহে বা সম্পৰ্কটোহে ব্যৱহাৰ কৰিব লাগিব। গতিকে tan থিটা ইকুৱেল টু কি আছে? আমাৰ cot 90 মাইনাছ থিটা। ঠিক একেদৰে ইয়াত থিটাৰ জেগাত 2a আছে। চ' ইয়াক আমি কটক লিখিলে কেনেকৈ লিখিম যে cot 90 মাইনাছ থিটা মানে কি আছে? আমাৰ 2 আছে। চ' ইকুৱেল টু হ'ব cot a মাইনাছ 18 ডিগ্ৰী। ক্লিয়াৰ? চ' দুয়োফালে cot অনুপাত আছে, গতিকে কোন দুটা আমাৰ কি বুজাব? সমান হ'বই লাগিব। ঠিক আছে, চ' এতিয়াকে লিখি দিব পাৰিম যে 90 মাইনাছ 2a, ইয়াত কোণৰ যোগ ইকুৱেল টু আমাৰ a মাইনাছ 18। চ' ইয়াক আমি সৰল কৰি দিম। 18টো এইফালে না কি হ'ব? 90 প্লাছ 18, ইয়াত a প্লাছ কি হ'ব? 2a। চেঞ্জ কৰি দিওঁ, a প্লাছ 2a মানে হ'ব 3a, আৰু এই দুটা যোগ কৰিলে হ'ব আমাৰ 108 ডিগ্ৰী। চ' a ইকুৱেল টু কিমান পাম আমি? 3ৰে হৰণ কৰিলে 3 3 গুণ 9, 3 6 গুণ 18। চ' ইয়াৰ মানে আমি কিমান ডিগ্ৰী পালোঁ? 36 ডিগ্ৰী। একদম ইজি। আমাক এই চৰ্তটো আমাক দিয়া আছিল, ইয়াৰ পৰা ইয়াৰ মান উলিয়াব লাগে। গতিকে আমি কি কৰিলোঁ, যিহেতু দেখিছোঁ দুয়োফালে অনুপাত দুটা বেলেগ বেলেগ, গতিকে আমাৰ কি কৰিব লাগিব? দুয়োফালে একে অনুপাতত প্ৰকাশ কৰিব লাগিব। চ' টেনটোক মই কটত প্ৰকাশ কৰি দিলোঁ। তোমালোকে কটক টেনতো প্ৰকাশ কৰিব পাৰা, এনচাৰ একেটাই আহিব। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলটোত নতুন বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে তোমালোকে ছাবস্ক্ৰাইব বুটনটো প্ৰেছ কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। চ' আমাক কি সুধিছে 4 নম্বৰ অংকত, যদি tan a ইজ ইকুৱেল টু cot b, প্ৰমাণ কৰা যে a প্লাছ b ইজ ইকুৱেল টু 90 ডিগ্ৰী। ইয়াৰ নিচিনা একে। চ' ইয়াত দুটা বিপৰীত বেলেগ বেলেগ অনুপাত দি আছে, আমি একে অনুপাতত প্ৰকাশ কৰি পেলাই এইটো আমি প্ৰমাণ কৰি দিম। ঠিক আছে, চ' আমি গিভেন কণ্ডিশ্যনটো লিখি ল'লোঁ, tan a ইজ ইকুৱেল টু cot b। চ' আমি কেনেকৈ কৰিম? লাষ্ট ভিডিঅ'ত অংকটো কৰিছিলোঁ আমি। চ' আমি ইয়াৰে যিকোনো এটাক, দুটা বেলেগ বেলেগ অনুপাত আছে, আমি একে অনুপাতত প্ৰকাশ কৰিম। চ' টেনক আমি পূৰক কোণৰ দ্বাৰা কটত লিখিব পাৰোঁ। চ' tan a ইজ ইকুৱেল টু আমি কি জানো যে cot 90 ডিগ্ৰী মাইনাছ a। চ' ইকুৱেল কি আছে আমাৰ? cot b। চ' দুয়োফালে এক অনুপাত হৈ গ'ল, গতিকে এই কোণৰ যোগ দুটা সমান হ'বই লাগিব। চ' এতেকে লিখিব পাৰোঁ যে 90 ডিগ্ৰী মাইনাছ a ইজ ইকুৱেল টু কি আমাৰ? b। চ' আমি কি পাওঁ? 90 ডিগ্ৰী ইজ ইকুৱেল টু, মাইনাছ এটো ইফালে গ'লে প্লাছ a প্লাছ b। চ' a প্লাছ b ইকুৱেল টু 90 ডিগ্ৰী। যি আমাক প্ৰমাণ কৰিব দিছিল তাকে আমি প্ৰমাণ কৰি দিলোঁ। কুৱেশ্যন নম্বৰ 5 চোৱা, যদি sec 4a ইজ ইকুৱেল টু cosec a মাইনাছ 20 ডিগ্ৰী, য'ত 4a সূক্ষ্ম কোণ, তেন্তে a ৰ মান উলিওৱা। চ' আমি এইটো অংক কৰিছোঁ অলৰেডি আমি। চ' এইটো পাৰিবা একে অংক, আমি sec আৰু cosec আছে, আমি একে অনুপাতত প্ৰকাশ কৰি পেলাই a ৰ মানটো আমি উলিয়াই দিম। ঠিক আছে, চ' আমি গিভেন কণ্ডিশ্যনটো লিখি ল'লোঁ। এতিয়া আমি কি কৰিম? একে অনুপাতত প্ৰকাশ কৰিম। আমি চেকক কচেকত লিখি দিম। আমি জানো যে চেক আৰু কচেকৰ পূৰক কোনো সম্পৰ্ক আছে, যে sec থিটা ইজ ইকুৱেল টু cosec 90 মাইনাছ থিটা। চ' ইয়াক আমি কচেকক লিখিম। কচেক কি হ'ব? 90 মাইনাছ থিটা। থিটাৰ জেগাত আছে আমাৰ 4a ইজ ইকুৱেল টু cosec, যি আছে তাকে লিখি দিম, a মাইনাছ 20 ডিগ্ৰী। অনুপাত দুটা সমান একে, গতিকে কোন দুটা কি হ'ব? তোমাৰ সমান হ'বই লাগিব। চ' 90 মাইনাছ 4a ইজ ইকুৱেল টু কি পাওঁ? a মাইনাছ 20। চ' 20টো ইফালে নিদিয়া, 90 প্লাছ 20 ইজ ইকুৱেল টু a প্লাছ 4a। অৰ্থাৎ আমি পাওঁ a প্লাছ 4a মানে 5a ইজ ইকুৱেল টু 110। এই দুটা প্লাছ কৰিলে চ' আমি a ইকুৱেল টু কি পাওঁ? 5ৰে হৰণ কৰি দিম আমি।
5 2 5 2 22 ডিগ্ৰী ঠিক আছে একদম ইজি প্ৰব্লেম এতিয়া আমি প্ৰশ্ন নম্বৰ 6 লৈ যাম কি সুধিছে চোৱা যদি এ বি আৰু চি কোনকেইটা এ বি চি ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুৱা যে sin b + c/2 = cos a/2 সো প্ৰশ্নটো আমাৰ কি সুধিছে এ বি চি ত্ৰিভুজৰ এ বি আৰু চি এইকেইটা অন্তঃকোণ হয় আমাৰ দেখুৱাব লাগে যে sin b + c/2 = cos a/2 সো আমি কেনেকৈ কৰিম সো আমাক সমস্যাটো দিয়া আছে যে এ বি আৰু চি কোনকেইটা ত্ৰিভুজ এ বি চিৰ অন্তঃকোণ প্ৰমাণটো কৰিব দিছে sin b + c/2 = cos a/2 যেহেতু এ বি আৰু চি এটা ত্ৰিভুজৰ অন্তঃকোণ সো আমি কি জানো যে ত্ৰিভুজৰ অন্তঃকোণকেইটাৰ সমষ্টি কিমান ডিগ্ৰী হয় আমাৰ 180 ডিগ্ৰী গতিকে তাকে আমি লিখি দিব পাৰিম যে a + b + c = কিমান ডিগ্ৰী 180 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাক কি প্ৰমাণ কৰিব দিছে যে sin b + c/2 = cos a/2 সো আমাক যোনটো প্ৰমাণ কৰিব দিছে তাৰ লগত আমি মিলাই পেলাই চাম সো এফালে আমাৰ কি থাকিব লাগিব b + c থাকিব আৰু আনফালে কি থাকিব আমাৰ a থাকিব সো ইয়াত আমি কি কৰিম ঠিক তেনেকৈ সজাই লম ইকুৱেলৰ বাওঁফালে আমি b + c হে ৰাখিম আৰু সোঁফালে আমি a লৈ যাম ঠিক আছে সো আমি কেনেকৈ লিখিম সো ইয়াৰ লগত মিলাই পেলাই আমি সজাই আছো ইয়াত ঠিক আছে এটো ইফালে যাব ইয়াত কি থাকিব আমাৰ b + c 180 - a ঠিক আছে আকৌ সো ইয়াত /2 আছে ইয়াতো /2 আছে গতিকে দুই পক্ষত আমি 2 এৰে ডিভাইড কৰি দিম সো কি হ'ব আমাৰ b + c/2 = হ'ব 180 - a /2 সো ইয়াত আমি কি কৰিম খালি b + c/2 এ থাকিব ইয়াত আমি সেপাৰেট কৰি দিম অৰ্থাৎ দুইৰে বেলেগ পৃথকে আমি হৰণ কৰি দিম সো দুইৰে 180 হৰণ কৰিলে পাম আমি 90 ডিগ্ৰী সো একটো আমি তেনেকৈ হৰণ কৰিব নোৱাৰো গতিকে a/2 এ থাকিব হল এতিয়া আমি কি পালো যে b + c/2 = 90 ডিগ্ৰী - a/2 এতিয়া আমি ইয়ালে যে কি প্ৰমাণ কৰিব লাগিব যে sin b + c/2 cos a/2 এটো যদি কোণৰ জোখ হয় ইয়াক আমি sin অনুপাতত প্ৰকাশ কৰিম সো ইয়াৰ sin অনুপাত = ইয়াৰ sin অনুপাতৰ সমানেই হ'ব কাৰণ এই দুটা সমান ঠিক আছে যদি আমি θ = a হয় তেন্তে আমি কি লিখিব পাৰিম যে sin θ = sin a এই দুটা সমান ঠিক আছে আকৌ আমি আগত অংকবোৰ যিবোৰ কৰিছিলো যে যদি sin θ = sin a হয় যেহেতু ত্ৰিকোণমিতিক অনুপাত দুটা সমান গতিকে কোণ দুটা সমান হ'ব এটা বিপৰীত ক্ৰমে যদি কোণ দুটা সমান সেই কোণ দুটাৰ ত্ৰিকোণমিতিক অনুপাত কি হ'ব তোমাৰ সমান হ'ব একে ত্ৰিকোণমিতিক অনুপাত ল'ব লাগিব গতিকে ইয়াত যদি আমি sin ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰোঁ এইফালে আমি sin a ব্যৱহাৰ কৰিব লাগিব গতিকে আমি লিখিব পাৰিম যে এতেকে sin b + c/2 = sin 90 ডিগ্ৰী - a/2 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে কথা এটা মেনশ্যন কৰোঁ মই বেছিভাগ ছাত্ৰ-ছাত্ৰী এইখিনিত ভুল কৰা দেখা যায় কাৰণ যেহেতু এই প্ৰমাণটো আমি ইয়াৰ পৰা মিলাই কৰি আছো যি আমাক প্ৰমাণ কৰিব দিছে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে কি কৰে যেহেতু এইফালে অনুপাত sin আছে এইফালে cos আছে সো ইয়াত আহি কি কৰি দিয়ে যে sin b + c/2 = cos লিখি দিয়ে কাৰণ এইফালে cos আছে ইয়াত cos লিখি দিয়ে কিন্তু ইয়াত আমি cos লিখিব নোৱাৰো কাৰণ দুয়োফালে আমি একে অনুপাতহে ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তাৰ পিছৰখিনি আমি কেনেকৈ সৰল কৰিম সো আমি কি পালো যে sin b + c/2 = so ইয়াত sin 90 - θ sin 90 - θ পূৰক কোণৰ সূত্ৰ মতে কি হয় আমাৰ sin 90 - θ = কি হয় আমাৰ cos θ θ মানে কি আছে আমাৰ a/2 ঠিক আছে sin 90 - a/2 মানে কি হ'ব cos a/2 গতিকে যি আমাক প্ৰমাণ কৰিব দিছিল সেই আমি পাই গলো ঠিক আছে সো আমি কি কৰিছো জাস্ট ইয়াত এই গিভেন কন্ডিশনটো ইউজ কৰিছো যে এটা ত্ৰিভুজৰ অন্তঃকোণ গতিকে তিনিটা কোণৰ সমষ্টি 180 তাৰ পিছত যি আমাক প্ৰমাণ কৰিব দিছে তাৰ লগত মিলাই পেলাই কি কৰিলো যে বাও পক্ষত b + c থাকিব লাগিব আৰু সোঁপক্ষত a থাকিব লাগিব গতিকে এটো সোঁপক্ষলৈ নিলো আমি তাৰ পিছত /2 আছে দুই পক্ষত আমি 2 ৰে হৰণ কৰি দিলো ইয়াত সেপাৰেট কৰি দিলো আৰু দুয়োফালে আমি একে অনুপাত ব্যৱহাৰ কৰি পেলাই সৰল কৰি পেলাই মানটো পাই গলো ঠিক আছে কোৱেশ্চন নম্বৰ 7 চোৱা sin 67 ডিগ্ৰী + cos 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা সো ইয়াত sin অনুপাতত কিমান ডিগ্ৰী আছে 67 ডিগ্ৰী আৰু cosত কিমান ডিগ্ৰী আছে 75 ডিগ্ৰী 75 ডিগ্ৰী cos অনুপাত আছে ইয়াক আমাৰ কি প্ৰকাশ কৰিব লাগিব যে এই অনুপাত দুটাক বা এই অনুপাত দুটাৰ যোগফলক 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজত ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰিব লাগিব অৰ্থাৎ আমি কোণৰ যোগকেইটা যদি চাওঁ 45 ডিগ্ৰীতকৈ ডাঙৰ বেছি আমাক প্ৰকাশ কেনেকৈ কৰিব লাগিব যে এই কোণ দুটাৰ যোগ 0 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰীৰ মাজত লিখিব লাগিব একদম সহজ জাস্ট আমি ইয়াত কি কৰিম যে 67 ডিগ্ৰী আৰু 75 ডিগ্ৰীক আমি চেঞ্জ কৰি পেলাই 45 ডিগ্ৰীৰ তলৰ বা 45 ডিগ্ৰীতকৈ কম যিকোনো এটা অনুপাতত প্ৰকাশ কৰিম 0 আৰু 45 ডিগ্ৰীৰ মাজত সো আমি কেনেকৈ প্ৰকাশ কৰিম একদম স্পষ্টভাৱে ইয়াক যদি পূৰক কোণত ব্যৱহাৰ কৰোঁ বা পূৰক কোণত প্ৰকাশ কৰি দিওঁ তে 90 - 67 হ'ব
চ' 90 মাইনাছ 67 হৈ যোৱাৰ লগে লগে কি হ'ব 90 পৰা যেতিয়া 67 মাইনাছ কৰিম তাৰ মানটো 45 ডিগ্ৰীতকৈ লেছ হৈ যাব ঠিক একেদৰে ইয়াতো হৈ যাব গতিকে ইয়াত আমি কি কৰিম এই দুয়োটা অনুপাতক আমি পূৰক কোণত প্ৰকাশ কৰিম গতিকে পূৰক কোণত কেনেকৈ প্ৰকাশ কৰিম সাইন থিটা মানে কি হয় আমি পূৰক কোণ শিকামতে কি হয় যে সাইন থিটা ইজ ইকুৱেল টু কছ 90 মাইনাছ থিটা থিটা মানে 67 আছে ঠিক একেদৰে ইয়াত কছ 75 অৰ্থাৎ কছ থিটা আছে কছ থিটা মানে হ'ল সাইন 90 মাইনাছ থিটা মানে 75 ডিগ্ৰী এইটো বটো মাইনাছ কৰি দিয়া মাইনাছ কৰিলে আমি কি পাওঁ 90 পৰা 67 গ'ল কিমান থাকিব আমাৰ 3 থাকিব 8 পৰা 6 গ'ল থাকিলে আমাৰ 23 ডিগ্ৰী একেদৰে সাইন ইয়াত কি হ'ব 90 পৰা 75 গ'ল থাকিলে আমাৰ কিমান 15 এটা কোন দুটা যোগ চোৱা কি পালো আমি 23 ডিগ্ৰী আৰু কিমান 15 ডিগ্ৰী প্ৰকাশ কৰিব দিছিল 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজত সো এই দুয়োটা কোণৰ যোগ 0 পৰা 45 ডিগ্ৰীৰ ভিতৰত ঠিক আছে এই আমাৰ সমাধান কোৱেশ্চন নম্বৰ 8 চোৱা যদি sec 5 থিটা ইজ ইকুৱেল টু cosec থিটা মাইনাছ 36 ডিগ্ৰী য'ত থিটা এটা সূক্ষ্ম কোণ তেন্তে থিটাৰ মান উলিওৱা চ' আমাৰ থিটাৰ মান উলিয়াব লাগিব চোৱা ইয়াৰ নিচিনা একেই আমি অলপ আগত অংকটো কৰিছোঁৱেই ইয়াৰ নিচিনা একে চ' ভিডিঅ'টো পষ্ট কৰিবলৈ নিজে অংকটো চেষ্টা কৰা তাৰপিছত ভিডিঅ'টো চোৱা একদম ইজি আমি কেনেকৈ কৰিম চ' দুয়োটাক একে অনুপাতত প্ৰকাশ কৰি পেলাই এংগলটো ইকুৱেট কৰি দিম ঠিক আছে নিজে প্ৰেক্টিছ কৰিবা তেতিয়া ভালকৈ শিকিবা চ' আমি গিভেন কণ্ডিশ্যনটো লিখি দিলোঁ sec 5 থিটা ইজ ইকুৱেল টু cosec থিটা মাইনাছ 36 ডিগ্ৰী চ' আমি চেকক কচেকত প্ৰকাশ কৰি দিম পূৰক কোণৰ দ্বাৰা প্ৰকাশ কৰিব পাৰোঁ যে cosec কিমান হ'ব 90 ডিগ্ৰী মাইনাছ 5 থিটা ইজ ইকুৱেল টু আছে আমাৰ cosec থিটা মাইনাছ 36 ডিগ্ৰী চ' অনুপাত দুয়োটা একে হৈ গ'ল এতিয়া কোণৰ যোগ দুটা সমান হ'ব চ' কি হ'ব 90 ডিগ্ৰী মাইনাছ 5 থিটা ইজ ইকুৱেল টু থিটা মাইনাছ 36 ডিগ্ৰী চ' কি হ'ব 90 প্লাছ 36 ডিগ্ৰী ইজ ইকুৱেল টু থিটা প্লাছ 5 থিটা থিটা আৰু 5 থিটা প্লাছ কৰিলে পাওঁ আমি 6 থিটা আৰু দুটা প্লাছ কৰিলে পাওঁ আমি 126 ডিগ্ৰী ঠিক আছে তো আমি থিটা ইকুৱেল টু পাম 6 আৰু 126 হৰণ কৰিলে কিমান পাম 21 ডিগ্ৰী চ' আমি থিটাৰ মান পালোঁ 21 ডিগ্ৰী প্ৰশ্নটো তোমালোকক চকু দিবা তাত কৈছোঁ যে থিটা এটা সূক্ষ্ম কোণ গতিকে থিটাৰ মান 21 ডিগ্ৰী মানে সূক্ষ্ম কোণ পালোঁ ঠিক আছে পৰৱৰ্তী সমস্যাটো চোৱা যদি সাইন এ ইজ ইকুৱেল টু কছ 33 ডিগ্ৰী এ ইজ লেছ দেন 90 ডিগ্ৰী মানে এৰ মান 90 ডিগ্ৰীতকৈ সৰু এৰ মান উলিওৱা চ' আমি একেধৰণে অংক দিছে আমি একেধৰণে কৰি দিম তোমালোকে নিজে এবাৰ ট্ৰাই কৰি লোৱা তাৰপিছত ভিডিঅ'টো চাবা প'ষ্ট কৰি ল'বা ভিডিঅ'টো চ' আমাক যি দিয়া আছিল তাকে লিখি ল'লোঁ এতিয়া আমি কি কৰিম এই দুয়োটাকে একে অনুপাতত প্ৰকাশ কৰিম অৰ্থাৎ চাইনক আমি কছত প্ৰকাশ কৰি দিম কেনেকৈ প্ৰকাশ কৰিব জানাই চাইনক আমি পূৰক কোণ দেখিলে কেনেকৈ লিখিম কছ 90 মাইনাছ থিটা চ' কছ 90 ডিগ্ৰী মাইনাছ এইপিনে আছে আমাৰ কছ 33 ডিগ্ৰী যিহেতু অনুপাত দুটা সমান গতিকে কোণ দুটাও কি হ'ব সমান 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু হ'ব 33 ডিগ্ৰী চ' আমি এ ইকুৱেল টু পাওঁ 90 পৰা 33 মাইনাছ হ'ব কিমান হ'ব আমাৰ 7 এইটোৰ পৰা 3 গ'ল থাকিলে আমাৰ 57 ডিগ্ৰী চ' এৰ মান 90 ডিগ্ৰীতকৈ কম হ'ব লাগে এ পালোঁ আমি ঠিক আছে একদম ইজি প্ৰব্লেম এইবোৰ নেক্সট চোৱা নম্বৰ 3 যদি সাইন টুৱাইচ ইজ ইকুৱেল টু কছ এ প্লাছ 15 ডিগ্ৰী য'ত টুৱাইচ ইজ লেছ দেন 90 ডিগ্ৰী এৰ মান উলিওৱা একে ধৰণৰ প্ৰব্লেম ইয়াত অনুপাত সাইন আৰু কছ দি আছে আমি একেধৰণে সমাধান কৰিম চ' ইয়াত মই বেছিকৈ এক্সপ্লেইন নকৰিম ডিৰেক্টলি কৰিম যে সাইনক প্ৰথমতে কিহত লিখিম আমি কছত লিখিম চ' সাইনক কছত লিখিলে আমি কি জানো যে কছ 90 ডিগ্ৰী মাইনাছ থিটা থিটা মানে টুৱাইচে আছে ঠিক আছে চ' ইকুৱেল টু আছে আমাৰ কছ এ প্লাছ 15 ডিগ্ৰী চ' দুয়োপিনে অনুপাত একে আছে গতিকে কোণৰ যোগ দুটা সমান হ'ব 90 ডিগ্ৰী মাইনাছ 2a ইজ ইকুৱেল টু এ প্লাছ 15 চ' ইয়াত কি হ'ব 90 মাইনাছ 15 হ'ব ইজ ইকুৱেল টু হ'ব এ প্লাছ 2 এইটো পিনে আহিলে হ'ব প্লাছ টুৱাইচে চ' কি পাওঁ আমি থ্ৰাইচে ইজ ইকুৱেল টু 90ৰ পৰা 15 গ'ল কিমান থাকিব আমাৰ 75 চ' এ ইকুৱেল টু 3ৰে 75 হৰণ কৰিলে পাওঁ আমি 25 ডিগ্ৰী এৰ মান কিমান পালোঁ আমি 25 ডিগ্ৰী প্ৰশ্নৰ চৰ্ততে দিয়া আছিল যে টুৱাইচে লেছ দেন 90 ডিগ্ৰী এৰ মান 25 গতিকে টুৱাইচে মানে কিমান 50 ডিগ্ৰী 50 ডিগ্ৰী 90 ডিগ্ৰীতকৈ সৰু ঠিক আছে অনুশীলনীৰ লাষ্ট প্ৰব্লেম যদি সাইন থ্ৰাইচ এক্স প্লাছ 10 ইজ ইকুৱেল টু কছ এক্স প্লাছ 24 তেন্তে এক্সৰ মান উলিওৱা ইয়াতো একেই অংক সাইন আৰু কছত দিয়া আছে ইয়াত আমি কছত প্ৰকাশ কৰি দিম চ' আমি একেধৰণে সমাধান কৰিম সাইনক কছত প্ৰকাশ কৰি দিম কছ কিমান হ'ব 90 মাইনাছ থিটা ইয়াত থিটা মানে আছে আমাৰ 3x প্লাছ 10 চ' ইয়াত একে থাকিব কছ এক্স প্লাছ 24 ডিগ্ৰী চ' ইয়াত পাওঁ আমি এতিয়া আমাৰ দুয়োপিনে অনুপাত একে হৈ আছে
গতিকে কোণৰ যোগ দুটাও সমান হ'ব কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী মাইনাছ 3x প্লাছ 10 আছে বাওঁফালে আৰু ইপিনে আছে আমাৰ কিমান x প্লাছ 24 সো আমি প্ৰথমে ব্ৰেকেটটো উঠাই ল'ম 3x মাইনাছ 10 x প্লাছ 24 সো আমি কি পাওঁ 90 মাইনাছ 10 আমাক কিমান দিব 80 প্লাছ 24 টো ইফালে নিদিয়া মাইনাছ 24 ইয়াত x মাইনাছ 3x টো ইফালে গ'লে হ'ব আমাৰ প্লাছ 3x সো ইয়াত পাওঁ x প্লাছ 3x মানে হ'ল আমাৰ 4x ইজ ইকুৱেল টু 80 ৰ পৰা 24 গ'লে কিমান থাকিব 6 7 ৰ পৰা 2 গ'লে থাকিলে আমাৰ কিমান 5 সো x ইকুৱেল টু 56 ক আমি 4 হৰণ কৰিলে কিমান পাম 4 গুণ 4 4 4 গুণ 16 সো x সমান কিমান ডিগ্ৰী পালো আমি 14 ডিগ্ৰী ঠিক আছে